হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মই আশা কৰোঁ সকলোৰে ভালে আছে। আমি আজি BA থাৰ্ড ছেমিষ্টাৰৰ SCC আছামিজ সৃজনীমূলক সাহিত্য প্ৰথম অধ্যায় কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ এই অধ্যায়টোৰ সকলোবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, কল্পনা কি অৱস্থাৰ স্বৰূপ? কল্পনা হৈছে মানৱ মনৰ এক গুৰুত্বপূৰ্ণ অৱস্থাৰ স্বৰূপ। তেনেদৰে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়া আছে। ইয়াত সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই পঢ়ি দিব নোৱাৰিম, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰে। সেইবাবে আপোনালোকে পঢ়ি যাব আৰু। বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, আৰু তেনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব। বন্ধুসকল, শেষৰ প্ৰশ্নটো আহি পালেহি। ভিডিঅ'টো ইমানতে শেষ হ'বলৈ হ'ল। ধন্যবাদ।